ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আহি আছোঁ এখন মেলাত। মেলা হ'ল কি মেলা? পশুধন আৰু হাঁহ কুকুৰাৰ মেলা। মেলাখনত গৈ আছোঁ। এতিয়া মেলাখনত কি আছে কি নাই আৰু কিহৰ মেলা চব দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। আৰু আপোনালোকক মেলাখনৰ এড্ৰেছটো কৈ আছোঁ মই। এড্ৰেছটো হ'ল আপোনাৰ হোটেল তাজ বিমানটা, খানাপাৰা যে হোটেল তাজ বিমানটা নাপাওঁতে আপোনালোকে লেফ্ট চাইডে দেখাব, মানে খানাপাৰাই হয়, খানাপাৰা ফাৰ্ম গেট ফিল্ড, মানে ভিতৰত এখন ফিল্ড আছে, সেই ফিল্ডখনৰ ভিতৰত হৈ আছে মেলাখন। আৰু এইখন হ'ল মেইন গেটখন, মানে যিখন প্ৰথম গেট আছিল মেইন ৰাস্তাৰ সন্মুখত, তাতে আপোনালোকে সোমালে লেফ্ট চাইডে দেখা পাব পশুধন মেলা হাঁহ কুকুৰাৰ দেখা পাব। আৰু এইটো হ'ল ছেকেণ্ড গেট, মানে এই ভিতৰৰ ফিল্ডখনত আছে চব বস্তু। আৰু এই মেলাখন হ'ল আপোনাৰ যিবিলাক আপোনাৰ পশুধন, মানে আপোনাৰ হাঁহ মুৰ্গী পাৰ চৰাই বা আপোনাৰ যিকোনো আপুনি যি খেতি কৰে, আপুনি গাহৰি গৰু যি আছে তাৰমানে চবখিনি আনি ইয়াতে আপুনি প্ৰদৰ্শনী কৰিব পাৰে। আৰু এইটো হ'ল ৰেজিষ্ট্ৰেশ্যন ডেস্ক, ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অনাৰ পিছত আপোনালোকে আনি কেনে ইয়াতে ডিছপ্লে কৰিব পাৰিব আৰু প্লাছ আপুনি বিকিবও পাৰিব। ডিছপ্লে কৰাৰ বিকাৰ উপৰিও আপোনাৰ ধৰি লওক দুটা গৰু আছে বা আপুনি কেইটামান মুৰ্গী পুহিছে, তো সেই মুৰ্গীকেইটাৰ এগেইনষ্টত আপুনি বিজনেছটো ডাঙৰ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে ইয়াতে আপোনাক লোনো দিব আপ টু 1 লাখ টকা। আজি হ'ল আপোনাৰ 5 তাৰিখ, আজি 5 তাৰিখ 6 তাৰিখ আৰু 7 তাৰিখ এই 3 দিন এই মেলাখন হ'ব। আৰু আজি এতিয়ালৈকে মানে ষ্টাৰ্টিং হোৱা নাই আৰু বনাই আছে, চব মানুহ আহি আছে একফালৰ পৰা। তো দুপৰীয়া মানৰ পৰা আৰু চব আৰম্ভ হৈ যাব, আপোনালোকে আহিব পাৰে, ভিজিট কৰিব পাৰে। আৰু এটা কথা আছে, যদি আপুনি কিবা ফাৰ্ম কৰিম বুলি ভাবিছে, মাছেই হওক বা যি হওক, আৰু পশুধন মানে কি চবেই বুজায়। আপুনি ধৰি লওক ইয়াৰে অলপমান নলেজ লাগে, আপুনি বিজনেছটো কৰিবৰ কাৰণে নলেজ লাগে, নলেজৰ কাৰণে আপোনাক এটা ট্ৰেইনিঙো দিব। আপুনি খালি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু এইবিলাক এই দোকানবিলাক আহি আছে, মানুহ বহাই আছে, ষ্টলবিলাক বহাই আছে। গোটেই ফিল্ডখনতে বহুত ষ্টল আছে। আপুনি যি কৰে, আপুনি যদি চাহপাতৰ কিবা কৰে বা আপুনি পিঠাৰো কিবা কৰে, পিঠাৰ ফেক্টৰীও খুলিছে কিছুমানে, চৰাই তৰাই আছে, এইবিলাক আছে। এইফালে গৰু আছে, এই কণী, এই ডাঙৰ ডাঙৰ মুৰ্গী, এইবিলাক টাৰ্কি চালে মুৰ্গী টাইপ বম ডাঙৰ ডাঙৰ, এইবিলাক এই নামবিলাকো লিখা আছে। কিবা যদি ভুলে ক্ষমা কৰি দিব, কাৰণ এইবিলাক নাম মানে তো ইয়াতে মানে যোনে যোনে যি পুহিছে চব মানে লৈ আনিছে। তো ইয়াতে আপোনালোকে আহিলে যোনে যোনে মানে মেলাখনত আহিব বিচাৰিছে আহিব পাৰে ফাৰ্ম গেটত। এইখন মেলাখন প্ৰত্যেকবাৰেই হয়, কিন্তু মই আগৰ কেইবাৰ অহা নাছিলোঁ, এইবাৰ প্ৰথম আহিছোঁ। ভাল লাগিছে। এইবিলাক পাৰ চৰাই আছে, বিভিন্ন ধৰণৰ পাৰ চৰাই আছে, একদম ভেৰাইটি আছে। এই নামবিলাকো লিখা আছে ওপৰত। এইবিলাক ষ্টলবিলাক গোটেইবিলাক ষ্টল একফালৰ পৰা লগোৱা আছে, লাইন বাই লাইন লগোৱা আছে একদম। এইবিলাক ডাঙৰ ডাঙৰ গৰু আছে ইয়াতে, এইবিলাক আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে চাব। বহুত কিবা কিবি বস্তু আছে ইয়াতে, যিবিলাক আপোনালোকে খেতি কৰি মানে ঘৰত পুহি স্বাৱলম্বী হ'ব পাৰে। আৰু গভৰ্ণমেণ্টে যিহেতু স্কিমটো দিছে, তো আপোনালোকে এইটো বস্তুটো সুবিধা পাব। আৰু ইয়াৰে এটা ৱেবছাইটো আছে, ৱেবছাইটতো আপোনালোকে গৈ কেনে চাব পাৰে। আৰু ইফালে এই ঘৰটো দেখিছেনে, ইয়াৰে ভিতৰত মানে আপোনাৰ কিছুমান বনোৱা বস্তু, যেনেকুৱা আমৰ আচাৰ হৈ গ'ল, মিঠা আচাৰ হৈ গ'ল, এনেকুৱা মানে কিবা কিবি বস্তু আছে ইয়াৰ ভিতৰত। আৰু এইফালে এইবিলাক হ'ল আপোনাৰ এই পাৰখিনি দেখাইছিলোঁ যে এইমাত্ৰ, এইখিনি পাৰ চৰাই। আৰু ইফালে ফুলৰো আছে, নাৰ্চাৰীও কিছুমানে কৰে। তো নাৰ্চাৰীৰো আপোনালোকে প্ৰশিক্ষণ ল'ব পাৰে। ভাল নাৰ্চাৰী এখন কেনেকৈ খুলিম, নাৰ্চাৰী প্ৰশিক্ষণ পাব, প্লাছ আপুনি নাৰ্চাৰী প্ৰশিক্ষণ লৈ আপুনি লোনো পাব, লোন লৈ ভালকৈ ডাঙৰকৈ খুলিব পাৰে। এতিয়া মই গোটেই ফিল্ডখন এক ৰাউণ্ড দেখাই দি আছোঁ, গোটেই ভিডিঅ'টো চাই থাকক। কাৰ কি দোকান দিছে, কোনে কি ষ্টল দিছে, গোটেইখিনি চাই থাকক। একফালৰ পৰা দেখুৱাই আছোঁ মই ভিডিঅ'টো লাষ্টলৈকে, কি আছে বস্তুখিনি এটলিষ্ট চালেও মানে কিবা এটা আইডিয়া এটা পাব যে এইখিনি কামো কৰিব পাৰি স্বাৱলম্বী হ'বৰ কাৰণে। তো এইখিনিয়ে আৰু চাই থাকক ভিডিঅ'টো। তো এইবিলাক দেখুৱালোঁ, বাকীখিনি চাই থাকক আৰু দেখুৱাই আছোঁ মই।
চক পাৰ জোতা পিন্ধা পাৰ একদম চব পাৰ এইয়া জোতা পিন্ধি আছে পাৰটোৰ নাম বা কি নাম চাম নাই নহয় এইটো মাছাক্কালি এই মাছাক্কালি এই মুখখন দেখাই নাপায় এইটো মুখখন মাছাক্কালি এইটা অদ্ভুত পাৰ আছে কি বা নামে নাজানো দেই গাইছ বেয়া নাপাব নামবিলাক মানে নাই ইয়াতে লিখা মই নামটো নাজানো এটা বিক্ৰীও কৰে ন পাৰ চৰাই দেখছ এই ইয়াতে পাৰবিলাকৰ বিটবিলাক লিখা আছে চাওক আপোনালোকে ভিডিঅ'টো অলপ প'ষ্ট কৰি চাব পাৰিব চবখিনি লিখা আছে ডাঙৰ মুৰ্গী আমাৰ জীৱনত দেখা নাই ইমান ডাঙৰ মুৰ্গী কি ডাঙৰ মুৰ্গী এই মুৰ্গীৰ কণী এইবিলাক এইখিনি চেল হৈ গৈছে আচ্ছা আপনি একটু মুখখান বলে আমি জানি যিখিনি বস্তু দেখুৱালোঁ আপোনালোকক বজাৰখন গোটেই দেখুৱালোঁ মানে এইখন বজাৰত আপুনি বস্তু বিকিব পাৰে আৰু প্লাছ প্ৰদৰ্শনীয় হয় মানে কি হয় আপোনাৰ যিবিলাক ফাৰ্মাৰ আছে তেখেতসকলে মানে কি বস্তুখিনি ইয়াতে ডিছপ্লে কৰিছে মানে প্ৰদৰ্শনী কৰিছে প্লাছ আপুনি লোন লৈ কেনে মানে ইয়াৰে ফাৰ্মিঙো কৰিব পাৰে তো চৰকাৰে বিশেষ সাহায্য দিব ফাৰ্মিঙৰ কাৰণে লোন লৈ কেনে ফাৰ্মিঙো কৰিব পাৰে আৰু প্ৰশিক্ষণো দিব কেনেকৈ ফাৰ্মটো কৰিব পাৰে তো তাৰে হয়তো প্ৰদৰ্শনী এয়া চাওক ৰেবিট ফৰ চেল for sale. আৰু ইয়াতে দুপৰীয়া আহাৰটো যোগান ধৰা হৈছে যিসকল খেতিয়ক বা ফাৰ্মাৰ আহিছে ইয়াতে তেখেতসকলৰ কাৰণে দুপৰীয়া খোৱাটো মানে ফ্ৰী ইয়াতে আৰু এইখন ভালকৈ চাই লওক ইয়াতে মানে চবখিনি লিখা আছে মানে আপোনাৰ বস্তুটো কেনেকুৱা মই অলপ মানে দেখাই দি আছোঁ কিন্তু স্ক্ৰীনশ্বট মাৰি আপোনালোকে চাব পাৰিব মানে আপোনালোকে যদি ফাৰ্ম কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইটো চাওক এণ্টাৰপ্ৰাইজেছ ডেভেলপমেণ্ট প্ৰগ্ৰাম মানে এই আঁচনিখন মানে প্ৰথমটো চাওক আপোনাৰ আঁচনি বৈশিষ্ট্য 10জনী মাইকী 5টা মতা 10 লাখ টকা মানে এইটো হ'ল কথাটো হ'ল কি আপুনি যদি ফাৰ্ম কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াৰ পৰা লোন দিব তাৰমানে গভৰ্ণমেণ্টে লোন দিব তাতে আপুনি ছাবচিডিও পাব তো গোটেইখিনি দেখুৱালোঁ ফাৰ্মিঙৰ হওক বা যিকোনো পশুধন হওক তো তাৰে ওপৰত যদি আপুনি যদি ইয়াতে যদি আনি দেখায় চৰকাৰে যদি দেখুৱায় যে মই এইটো বিজনেছ কৰিব বিচাৰিছোঁ মানে এইটো ফাৰ্মিং কৰিব বিচাৰিছোঁ তেতিয়াহ'লে আপুনি লোন পাব আৰু ধুনীয়াকৈ কামখিনি কৰি যাব পাৰিব বাকী এইটোৱে আছিলে ভিডিঅ' পশুধন আৰু হাঁহ কুকুৰাৰ মেলা 2024 মানে এইটো আজি কালি আৰু পৰহি মানে আপোনাৰ আজি কেই তাৰিখ 5-6-7 আপোনাৰ 3 দিন হ'ব মেলাখন তো আজিৰ পৰা আৰম্ভ হয় আপোনালোকে আহিব পাৰে আপোনালোকৰ যদি পশুধন আছে মানে যিকোনো হওক পশুধন মুঠতে যিকোনো হওক আপুনি ইয়াতে আনিব পাৰে চৰকাৰক দেখাব পাৰে তাৰপিছত আপোনাক ছাবচিডি পাছত লোন দিব আপুনি ধুনীয়াকৈ বিজনেছটো কৰি যাব পাৰে তো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ'ৰ কাৰণে তো বাই বাই লগ পাইছোঁ নেক্সট ভিডিঅ'ত